নমস্কাৰ। আজি শাৰদীয় দুৰ্গোৎসৱৰ মহাসপ্তমী। দুৰ্গোৎসৱৰ এই পবিত্ৰ দিনটোত মা দুৰ্গাৰ চৰণত আশীষ লৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আপোনালোক সকলোকে মহাসপ্তমী পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মহাসপ্তমীৰ এই পবিত্ৰ দিনটোত মা দুৰ্গাৰ সৈতে আন আন দেৱ-দেৱীসকলৰো প্ৰাণ প্ৰতিষ্ঠা কৰি পূজা অৰ্চনা কৰা হয়। লগতে মা দুৰ্গাৰ সপ্তম স্বৰূপ কালৰাত্ৰি ৰূপকো পূজা কৰা হয়। এই কালৰাত্ৰি দেৱীৰ শৰীৰৰ বৰণ কৃষ্ণবৰ্ণা, চুলিবোৰ আউলি বাউলি আৰু ডিঙিত উজ্জ্বল মালা জিলিকি থাকে। এই কালৰাত্ৰি দেৱী ত্ৰিনেত্ৰ অৰ্থাৎ তিনিটা চকুযুক্তা আৰু চতুৰ্ভুজা অৰ্থাৎ চাৰিখন হাতযুক্তা। গাধ হৈছে কালৰাত্ৰি দেৱীৰ বাহন। শুম্ভা আৰু নিশুম্ভা ৰাক্ষসদ্বয়ক বধ কৰিবলৈ কালৰাত্ৰি দেৱীয়ে এই ৰূপ ধাৰণ কৰিছিল। কালৰাত্ৰিৰ এই ৰূপটো দেখাত যদিও অতি ভয়ংকৰ, তথাপি এই ৰূপটোৱে শুভ ফল প্ৰদান কৰে। সেইবাবে তেওঁৰ আন এটা নাম শুভঙ্কৰী দেৱী। এয়াই আছিল মহাসপ্তমী পূজাৰ বিষয়ে কিছু আভাস। আপোনালোক সকলোৱে নিশ্চয় এই ভিডিঅ'টো ভাল পাইছে। আগলৈও এনেধৰণৰ ভিডিঅ' আগবঢ়াবলৈ চেষ্টা কৰিম। তাৰ বাবে আপোনালোকৰ আশীষ বিচাৰিছোঁ। আজিলৈ আহিছোঁ। ধন্যবাদ।